लामायाव दंफैयो अदालगुरि टाउनावहाय अदालगुरि टाउनाव हरखाबै बिथांमोनखौ आं लोगो मोनफैदों बिथांमोना जाबाय भेरगाव डिस्ट्रिक्ट एबिएमसुनि आफादगिरि दंफैयो आरो बिथांमोना हाबाफारि खुंनायाव मुखुब जानानै दङ बिथांमोननिफ्राय आं कमेन्ट लानो नागिरदों আচ্ছা আপোনালোকৰ আজি অদালগুৰিত আহিছে এই অদালগুৰিত অহাৰ সময়ত আপোনালোকৰ পৰা মই জানিব পাৰিলোঁ যে আপোনালোকে এটা বাৰ্ষিক অধিৱেশন পাতিবলৈ হয় এতিয়া আপুনি এবিএমচুৰ কি হয় মই এবিএমচু বেৰগাঁও ডিষ্ট্ৰিক্টৰ সভাপতি ৰেজ্জাকালী ডাঙৰীয়া জয়তে মই ক'ব বিচাৰিছোঁ যে সদবিডিচি সংখ্যালঘু ছাত্ৰ সন্থা এবিএমচু বেৰগাঁও জিলা সমিতিৰ অন্তৰ্গত ৰাণীপুখুৰী আঞ্চলিক সমিতিৰ তৃতীয় দ্বিবাৰ্ষিক অধিৱেশন চলিত মাহৰ 16 আৰু 17 তাৰিখ অৰ্থাৎ শনি আৰু ৰবিবাৰে দুইদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে ৰাণীপুখুৰী এম ই স্কুল খেলপথাৰত অনুষ্ঠিত কৰিবলৈ গৈ আছোঁ আৰু উক্ত অধিৱেশনৰ যি মুকলি সভা ৰবিবাৰ আবেলি 3 বজাত ৰাণীপুখুৰী এম ই স্কুল খেলপথাৰত অনুষ্ঠিত হ'ব আৰু এই অধিৱেশনখনি এক ব্যতিক্ৰমী অনুষ্ঠান হ'ব আৰু এই অধিৱেশনৰ জৰিয়তে বিভিন্ন জাতি ধৰ্মৰ মাজত এক সমন্বয়ৰ প্ৰতীক হিচাপে গঢ় দিব তাৰ আশা কৰিছোঁ আৰু লগতে অধিৱেশনৰ মুকলি সভাত সমূহ ৰাইজৰ উপস্থিতি আৰু সহায় সহযোগিতা আমি আন্তৰিকতাৰে কামনা কৰিছোঁ আপোনালোকৰ এখন সভাত অসম চৰকাৰৰ পৰা কোনোবা বিভাগীয় মন্ত্ৰী আহিব নেকি নাই আমাৰ অসম চৰকাৰৰ পৰা কোনো বিভাগীয় মন্ত্ৰী তথা ৰাজনৈতিক দলৰ নেতাক আমি আমন্ত্ৰণ কৰা নাই আমাৰ ওদালগুৰি জিলা তথা আমন্ত্ৰণ নকৰাৰ মূল উদ্দেশ্য হৈছে যে আমাৰ ধৰ্মীয় সংখ্যালঘু যিখিনি মানুহ আছে আৰু এই মানুহখিনিক তেওঁলোকে নিৰ্বাচনৰ সময়ত বিভিন্ন ধৰণৰ প্ৰতিশ্ৰুতিৰ বন্যা বয় আৰু তেখেতসকলে আমাৰ যি কথা দিয়ে সেই কথামতে কাম নকৰে গতিকে আমি ভাবিছোঁ যিহেতু আমি এটা জাতিক আমি যেহেতু সংখ্যালঘু জাতিৰ হৈ নেতৃত্ব দি আছোঁ গতিকে আমাৰ সাধাৰণ শ্ৰেণীৰ ৰাইজতকৈ ডাঙৰ আমাৰ নেতা নহয় সেইকাৰণে আমি আমাৰ ৰাজনৈতিক দলৰ নেতাসকলক মাতা নাই বিটিএডিৰ কোনোবা ইএম আহিব নেকি মিটিং নাই বিটিএডিৰ কোনো ধৰণৰ ইএম বা এম চি এল এ নাহে ধন্যবাদ